ফাইনালি আজি আমাৰ 31st খানা খতম হ'ল ইয়ে ভাল লাগিছে না বুকালে সোমাই যাবি দেই সোণালী সূতাৰ উৎপত্তি ঘৰখনলৈ যাওঁ বলক অৰ্থাৎ চুমনিলৈ যিহেতু আজি 31 ডিচেম্বৰ সেইকাৰণে ভাবিলোঁ আমি কেইজনী এটা খানা খাওঁ আৰু আমি চুমনি বহাতে খানাটো খাবলৈ থিৰাং কৰিলোঁ আৰু এইফালে দেখিছে নহয় আমাৰ যিগৰাকী চাফাই বিভাগত আছে তেওঁ চাফাই কাৰ্যত এইটোৱে বহাৰ দমকল গৰু ছাগলীৰ লগতে পথাৰত কাম কৰা সকলোৰে সুবিধাৰ্থে এইটো দমকল বহোৱা হৈছে এতিয়া যাওঁ বলক বহাৰ ভিতৰলৈ বহাৰ ভিতৰত খাদ্য বিভাগত থকাগৰাকীয়ে খানাৰ যোগাৰ কৰিব লৈছে তেওঁ বস্তুবিলাক চাই আছে ক'ত কি আছে নে নাই আৰু এয়া গাহৰি মাংস এইখন ধোঁৱা চাং মানে জুইশালি হয় আৰু ওপৰতে এয়া ধোঁৱা চাং আৰু এইখন কাঁহী বাতি থবৰ বাবে ব্যৱহাৰ কৰিবলৈ এখন চাং বনাই লৈছে লগতে ইয়াত চুমনীয়াসকল থাকিবলৈ নতুবা পথাৰৰ যিসকল ভাগৰুৱা মানুহ থাকে তেওঁলোকে জিৰাবৰ কাৰণে বিচনা আৰু এয়া দেখিছে ন এয়া কেঁচা হালধি আৰু লগতে এয়া গোবৰ আমাৰ এওঁলোক দুগৰাকী ব্যস্ত মাংস ধোৱা মানে গাহৰি মাংস আৰু ধুবতো লাগিবই ভালকৈ সেয়ে আৰু মই ব্যস্ত হৈছোঁ জুই জ্বলাবলৈ জুইকুৰা জ্বলাবলৈ প্ৰথমতে অকণমান অসুবিধা হৈছিলে কিন্তু লাহে লাহে জ্বলিলে যিহেতু গাহৰি মাংস আমাৰ এইফালে বৰ বেছি চলা নাই সেইকাৰণে গাহৰিখিনি অকণমান বইল কৰি লওঁ বুলি অকণমান উতলাই ল'বলৈ লৈছোঁ মানে গাহৰিখিনি নমাই লৈছোঁ তাৰ পাছতে আমি বাকী খোৱা খাদ্যখিনি জোৰ চলাম আজি আমাৰ খাদ্যৰ বিশেষ সম্ভাৰত আছে তৰাপাতত দিয়া বৰা চাউলৰ ভাত এনেকৈ খাই পোৱা নাই আমি প্ৰথমবাৰৰ বাবে খাবলৈ জোৰ চলাইছোঁ কি হয় নাজানো তাৰ পাছতে আমি ভালকৈ বান্ধিবও নাজানো মানে যিটো যেনেকৈ বান্ধে মানে টান হৈ যায় আমাৰ চাউলখিনি যেনি তেনি ওলাই গৈছে বা কিবা হৈছে তেনেকৈয়ে বান্ধিলোঁ আমি দুজনীয়ে মিলাই মিলি তাৰ পাছতে বান্ধি এটাই মেলি আৰু আমাৰ লগত ইয়াৰ লগত আছে আমাৰ গাহৰি মাংস আৰু লাই শাকটো অৱশ্যে আমি চালাডতহে ব্যৱহাৰ কৰিম আমি ভাজিত ব্যৱহাৰ নকৰোঁ ভাজিত ব্যৱহাৰ কৰিবলৈ মানে আমাৰ টাইমটো গধূলি হৈ গ'ল সেইটো কাৰণে আমি লাই শাকটো অকণমান খোৱাটোৰ পৰা দূৰত ৰৈছোঁ কিয়নো মানে লাই শাক খালে বোলে গেছ হয় সেইকাৰণে অকণমান এনেকৈ আমি বান্ধি লৈছোঁ টোপোলাব দেখিবই ভালকৈ চালে মানে চাউলবোৰ প্ৰায় ওলাই গৈছে তথাপিতো আমি অকণমান চেষ্টা কৰিছোঁ এতিয়া তাত অলপ পানী ঢালি দিছোঁ মানে বাকীসকলে কেনেকৈ বনাই নাজানো কিন্তু মানে আমাৰ আইডিয়াটো এনেকুৱাই হ'ল আমি তেনেকৈ মানে আৰু জুইশালিটো বৰ ধুনীয়া আছিলে আমাৰ চুমনি যদিও চুমনি ন তাত ধুনীয়া গৈছে এইখিনি মাংস আমি মানে হেৰিয়ৰ কাৰণে এই তৰাপাতৰ ভাতৰ লগত খাবৰ কাৰণে ব্যৱহাৰ কৰিম বাকীখিনি আমাৰ ভাত আৰু আপোনাৰ বাকীখিনি মাংস কেনেকৈ বনালোঁ সেয়া ভিডিঅ' কৰা নহ'ল কৰিছিলোঁ যদিও ভিডিঅ'বিলাক বৰ এটা ভাল নহ'ল যিহেতু আন্ধাৰ হৈ আহিবলৈ ল'লে এইখিনি আমাৰ চালাডখিনি আমি যিখিনি চালাড খাম বুলি কৈছিলোঁ যে এইখিনি চালাডখিনি এয়া আমাৰ আইদেউৱে নিমখ দিছে নিমখ 2-3বাৰমান দিব বিচাৰিছিল আমি সকলোৱে বাধা দিলোঁ নহ'লে মানে তেওঁ আমাৰ আজি দাঁতে মুখে লগাই নিমখ দিলেহেঁতেন মানে তাৰপিছতে এয়া তৰাপাতৰ ভাতটো সিজি গৈছে মানে উলিয়াবলৈ অকণমান কষ্ট হৈছে কাৰণ মানে ভাতখিনি যেনি তেনি লাগি গৈছে প্ৰথমৰ দুটা ভালেই ওলাইছিলে কিন্তু বাকীখিনি মানে অকণমান ইফালে সিফালে লাগিলে সেইকাৰণে গোটেইকেইটা ভিডিঅ' কৰা নহ'ল মানে কিন্তু তাৰ গোন্ধটো যি ধুনীয়া আহিছে নহয় মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম মানে আৰু এয়া দেখিছে নহয় আমাৰ মানে চালাডৰ এতিয়া আমাৰ প্ৰায় গধূলি হৈ গ'ল মানে ৰাতি হৈ গ'ল এই আমাৰ শেষ পৰ্যায় খানা খাব যায় ৰাণী এফালে মোক কৈ দে বেবী বাই বাই এইখন নদী খোজকাঢ়ি যাব পৰা নদী আমাৰ সেইটো আমাৰ পৰিয়ালটো লাইট চাইড ওলাইছেগৈ মানে ভাল লাগিছে না বুকালে সোমাই যাবি দেই